उत्तर औबारियाव 80 बोसोरारि श्री श्री शनि फुजा फालिदों। तामुलपुर जिल्लानि नावकाटा ओनसोलनि औबारियाव सानसेनि हाबाफारिजों 80 बोसोरारि श्री श्री शनि फुजा फालिनाय जालाङो। हाबाफारि बायदि फुंबिलि समाव मन्दिरनि सोरगिदिं फोसाबस्रांनाय, धोरोमारि फिरफिला बिरहोनाय, आलारि बाथि फोजोंनाय, बिफां फुलि गायनाय, धोरोमारि हानजा सुरनाय आरो बेनि उनाव अजापालि दिन्थिफुंनाय, नाग्रा नाम दिन्थिफुंनाय बायदि हाबाफारिजों सानसेनि हाबाफारिया जालाङो। बेबादिनो मोनाबिलि समाव नाग्रा नाम दिन्थिफुंनायखौ बिटिसिनि बारग' मावफुं सोद्रोमा गणेश कछारिया बेखेवनानै होयो। সমগ্ৰ বহুত ঠাইৰ পৰা বহুত দূৰ দূৰণিৰ পৰা ইয়ালৈকে ভক্ত আহে শনি মহাদেৱক পূজা কৰিবৰ কাৰণে নিজৰ মনৰ বাঞ্ছা পূৰণৰ বাবে সকলোৱে আশা কৰি ইয়ালৈকে আহে। হয়তো এই মন্দিৰৰ পৰা বৰ্তমান ৰাইজে কিবা এটা পাইছে, তাৰ কাৰণে মন্দিৰটোক ইমান পিছপৰা অঞ্চলত এটা সৰু মন্দিৰত ইমানখিনি উৎসাহ দিছে বা এই মন্দিৰটোৰ নিৰ্মাণৰ ক্ষেত্ৰতো যথেষ্ট সংখ্যক মানুহে সহায় কৰিছে। গতিকে আমি এই চেনেলৰ জৰিয়তে মন্দিৰটোৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকে ধন্যবাদ জনাইছোঁ। আৰু আজিৰ যি অনুষ্ঠান হৈছিলে, সেই আজিৰ অনুষ্ঠানটো সফল হৈ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যিসকলে সহায় সহযোগ আগবঢ়ালে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্থায়ী সভাপতি প্ৰফুল্ল কলিতা ডাঙৰীয়া আৰু উদযাপন কমিটিৰ সভাপতি মাননীয় যোগদান আমাৰ সকলোৰে শ্ৰদ্ধাৰ গৌতম শৰ্মা ডাঙৰীয়া, আমি তেখেতৰ কি করলি